নমস্কাৰ আজি মই মেট্ৰিক্সৰ তৃতীয়টো ভিডিঅ' তোমালোকলৈ আগবঢ়াব খুজিছোঁ কালি 3.1 অনুশীলনীৰ প্ৰথম অংকটো দেখুৱাইছিলোঁ আজি 3.2 বেলেগ এটা অংক দেখুৱাম কুৱেশ্যন নম্বৰ 4ত আছিলে 2/a is equal to aij 2/2 এটা মেট্ৰিক্স য'ত aij এটো সূত্ৰত বান্ধ খাই বুলি কৈ দিছে যে i plus j whole square divided by 2 তেটা আমি এতিয়া গোটে মেট্ৰিক্সটো উলিয়াব লাগে আমাৰ ফাৰ্স্ট কাম হ'ল a11 অৰ্থাৎ ইয়াত i মানে 1 j মানে 1 তেতিয়াহলে i আৰু j প্লেছত হেকিটা পাতিব লাগিব 1 plus 1 2 square মানে 4 45 by 2 2 এটা হ'ব গোটে মেট্ৰিক্সটো এতিয়া মেট্ৰিক্সক স্কেলাৰে যদি পূৰণ কৰা হয় মেট্ৰিক্সৰ লগত যদি এটা কিবা সংখ্যাৰে যদি পূৰণ কৰা হয় তেতিয়াহলে তাৰ ৰিজাল্টটো কেনেকৈ হ'ব a is equal to 2 3 3 1 that has it 3 অৰ্থ হ'ল a ৰ লগত 3 পূৰণ তাৰ মানে 2 3 3 1 তো মই 2/2 মেট্ৰিক্সত দেখাইছো 3/3 বা 4/2 যেনেকৈ নহওক সবৰ ক্ষেত্ৰত কথা একেটাই 3 ৰে পূৰণ হ'ব 3 ৰে প্ৰত্যেকটো এলিমেন্টক পূৰণ হ'ব 3 গুণ 6 3 গুণ 9 3 গুণ 9 3 গুণ 3 তারপর আহিলে এডিশন অফ matrices মেট্ৰিক্সৰ যোগ a plus b অন্য একো নহয় প্ৰথম কথা যোগ কৰিবলৈ হলে খালি ঘাত দুটা একে হ'ব লাগিব সমান ঘাতৰ হলে আমি যোগ কৰিবৰ কাৰণে সুবিধাজনক তে এটো 2/2 এটো 2/2 আমি যোগ কৰিব পাৰিম ইয়াত কি কৰিম অনুৰূপ স্থানৰ মৌলবিলাকৰ লগত যোগ হয় তো 4 ৰ লগত যোগ হ'ব -1 4 plus -1 ইয়াৰ উত্তৰ হ'ব 3 6 plus 2 8 2 plus 7 9 3 plus 4 7 মেট্ৰিক্সৰ বিয়োগ কে ধৰণৰে বিয়োগ হ'ব 2 4 9 3 -1 -2 4 5 অনুৰূপ স্থানৰ মৌলৰ এবাৰ বিয়োগ হ'ব 2 বিয়োগ বিয়োগে ধৰিব পাৰিবা চাগে 2
মাইনাস যেহেতু ইহঁতৰ মাজৰ প্ৰক্ৰিয়াটো হৈছে বিয়োগ গতিকে 2 minus minus 1 2 minus minus 1 মানে আহিব 3 4 minus minus 2 মানে আহিব 6 9 minus 4 5 3 minus 5 মানে minus 2 এটো হ'ব মেট্ৰিক্সৰ বিয়োগ তাৰ পৰা আহিলে মেট্ৰিক্সে কিছুমান নিয়ম মানি চলে এটো হল যেনেকৈ ক্ৰম বিনিময় বিধি মানি চলে অৰ্থাৎ a plus b আমি ইতিমধ্যে শিকি আছো a এটা মেট্ৰিক্স b এটা মেট্ৰিক্স যদি হয় a plus b ও বেলেগ এটা মেট্ৰিক্স হয় a plus b ৰ যেটো ৰিজাল্ট হ'ব b plus a ৰ ৰিজাল্ট একেটাই a plus b ৰ যেটো ৰিজাল্ট হ'ব b plus a যদি কৰো তেতিয়াও তাৰ ৰিজাল্ট একেটাই অৰ্থাৎ a plus b = b plus a ইয়াত দেখা গৈছে ক্ৰম বিনিময় বিধি অৰ্থাৎ এই ক্ৰমটো চেঞ্জ কৰিলেতো ইয়াৰ উত্তৰটো একে আছে আৰু হল ক্ৰম বিনিময় বিধি ইতিমধ্যে তোমালোকে বিভিন্ন ক্ষেত্ৰত ক্ৰম বিনিময় বিধি পাই আহিছা তাৰ পিছত আহিলে সাহচৰ্য বিধি অৰ্থাৎ তিনটা মেট্ৰিক্স যদি এনেকুৱা a plus b plus c তানে b plus c প্ৰথমতে যোগ কৰি তাৰ পিছত a লগত যোগ কৰিলে যেটো ৰিজাল্ট a plus b কৰি তাৰ পিছত c কৰিলে ৰিজাল্ট আমি একেটাই পাম এটো হৈছে সাহচৰ্য বিধি a plus b plus c = a plus b plus c তাৰ পৰা আহিলে এডিটিভ ইনভাৰ্স এডিটিভ ইনভাৰ্স যোগাত্মক বিপৰীত এ যদি এটা মেট্ৰিক্স আমি সংখ্যা ক্ষেত্ৰত জানো 5 সংখ্যাটোৰ লগত কি সংখ্যাটো যোগ কৰিলে উত্তৰটো 0 হ'ব আমি জানো যে 5 ৰ লগত -5 যোগ কৰিলে তাৰ উত্তৰটো 0 হ'ব একে ধৰণে a মেট্ৰিক্সৰ লগত -a মেট্ৰিক্সটো যদি যোগ কৰা হয় তাৰ উত্তৰটো হ'ব 0 মেট্ৰিক্স 0 পাম 0 সংখ্যা নহয় 0 মেট্ৰিক্স বুলি ক'ব লাগিব এটো a plus minus a = 0 গতিকে a ৰ কাৰণে যোগাত্মক বিপৰীত হ'ব -a আৰু -a ৰ কাৰণে যোগাত্মক বিপৰীত হ'ব +a যোগাত্মক অভেদ এডিটিভ আইডেন্টিটি আমি সংখ্যাৰ ক্ষেত্ৰত জানি আহিছো যে 0 যদি কোনবা এটা সংখ্যাৰ লগত যোগ কৰা হয় কি কি কৰে সংখ্যাটোৰ মানৰ কোনো চেঞ্জ নকৰে অৰ্থাৎ 5 + 0 = 5 এ থাকে বা -7 + 0 = -7 ইয়াতো একে যদি a এটা মেট্ৰিক্স হয় a ৰ লগত 0 মেট্ৰিক্স 0 আমি সংখ্যা বুলি নকম a মেট্ৰিক্সটোৰ লগত একে সমান ঘাতৰ যদি 0 মেট্ৰিক্সটো যোগ কৰা হয় তাৰ উত্তৰটো a হৈ থাকে গতিকে ইয়াক ক'ব 0 টোক ক'ব মানে যোগাত্মক অভেদ তাৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো মই শিকাবলৈ আগবাঢ়িছো এটো হৈছে মৌলিক অক্ষৰ পূৰণ খুব মন দিবা বিষয়টোত মৌলিক অক্ষৰ পূৰণ আটাইতকৈ আমাৰ প্ৰয়োজনীয় কথা এটো a যদি এটা মেট্ৰিক্স n/p তেতিয়া হলে আমি ab পূৰণ কৰিব পাৰো আৰু ইয়াক দেখুৱা হয় ab বুলি আমি কেনেকৈ গম পালো ab পূৰণ কৰিব পাৰো বুলি আমি দেখিছো ai যে m/n অৰ্থাৎ ইয়াৰ ঘাতটো হৈছে m/n m/n মানে m হৈছে শাৰী সংখ্যা n হৈছে স্তম্ভৰ সংখ্যা ঠিক তেনে ধৰণে b মেট্ৰিক্সটোৰ ক্ষেত্ৰত n হৈছে শাৰী সংখ্যা p হৈছে স্তম্ভৰ সংখ্যা ইয়াত কি মিল দেখিছো বাৰু আমি দেখিছো যে প্ৰথমটোৰ স্তম্ভৰ সংখ্যা দ্বিতীয়টোৰ শাৰী সংখ্যাৰ লগত মিল আছে আৰু এটোৱে যদি হয় যে প্ৰথমটো মেট্ৰিক্সৰ স্তম্ভৰ সংখ্যা দ্বিতীয়টো মেট্ৰিক্সৰ শাৰী সংখ্যাৰ লগত যদি সমান হয় তেতিয়া হলে আমি পূৰণ কৰিবলৈ সুবিধাজনক অন্যথা আমি পূৰণ কৰিব নোৱাৰো ab যেটো মেট্ৰিক্স হ'ব ab মেট্ৰিক্সটোৰ ঘাত হ'ব n আৰু n উঠি গৈছে বুলি ভাবিব পাৰা m/p ঘাতৰ হ'ব ab হ'ব
m by p এটা মই উদাহৰণটা দেখুৱাও পূৰণ কেনেকৈ কৰিব পৰা যায় ঘাতটো এটো হ'ব বাৰু বুজি পালো কিন্তু পূৰণ কিদৰে কৰিব পৰা যায় প্ৰথমতে সৰু এটা দেখুৱাইছো 2 by 2 মেট্ৰিক্স এটা দেখুৱাইছো 4 1 3 5 এটো হল 3 5 7 ইয়াত মিলিয়ে আছে বাৰু 2 by 2 আমি এটো লগত কম্পেয়াৰ কৰিব পাৰো যে m by n n by p ইয়াত সকলো বিলাকে 2 হৈ আছে গতিকে প্ৰবলেমই নাই হলে আমাৰ মূলত গুৰুত্ব দিবলগীয়া বিষয়টো হৈছে ইয়াৰ 2 টো ইয়াৰ 2 লগত মিলি আছে গতিকে তো যেটো ৰিজাল্ট পাম সেই ৰিজাল্টটো হ'ব 2 by 2 এটা কেনেকৈ পাম a b2 মই কমপ্লিট কৰি দেখুৱাইছো প্ৰথম শাৰী প্ৰথম স্তম্ভ ফাৰ্স্ট ৰ ফাৰ্স্ট কলাম যেটো কৰা হয় ফাৰ্স্ট ৰ ফাৰ্স্ট কলামৰ পৰা ফাৰ্স্ট এলিমেন্টটো ওলাব আমাৰ প্ৰথম শাৰীটো যিমানে দীঘল নহওক বা প্ৰথম স্তম্ভটো যিমানে ডাঙৰ নহওক কমপ্লিট কামটো নকৰালৈকে আমি ফাৰ্স্ট এলিমেন্টটো পাব নোৱাৰো অৰ্থাৎ আমি কেনে ধৰণে কৰিম যে 4 into 3 মই দেখুৱাই দিছো 4 into 3 plus 1 into 7 next আহিব ফাৰ্স্ট ৰ সেকেন্ড কলাম 4 into 5 plus 1 into 2 next second row first column 3 into 3 plus 5 into 7 second row second column 3 into 5 plus 5 into 2 turning on 12 plus 20 plus 22 हाथ पास 35 44 पाँच तीन 15 पाँच दुगुण 10 25 এটোৱে হৈছে আমাৰ a b কিদৰে কৰিলো ফাৰ্স্ট ৰ ফাৰ্স্ট কলাম মানে আমি ফাৰ্স্ট ৰ ফাৰ্স্ট কলাম মানে a11 ফাৰ্স্ট ৰ ফাৰ্স্ট কলাম তো আমাৰ ৰ কামটো কমপ্লিট নহৱালৈকে আমি কৰি গৈছো দেখিছা 4 into 3 plus 1 into 7 তাৰ পিছৰ এলিমেন্ট আমি কি পাওঁ আসলতে 1 2 ফাৰ্স্ট ৰ কিন্তু সেকেন্ড কলাম এটোৱে কৰিছো ফাৰ্স্ট ৰ 4 into second column 5 plus 1 into 2 তাৰ পিছৰটো আহিব লাগে a21 second row first column 21 means second row first column 3 into 3 plus 5 into 7 a22 second row second column হৈছে আৰু এটা দেখুৱাই দিও আমি অনুশীলনী এটা প্ৰশ্নকে চাও আমাৰ অনুশীলনীত এটা প্ৰশ্ন আছে 3.2 3 দুই নম্বৰ 1 2 3 2 3 দেখাত কিন্তু আচৰিত যেন লাগিছে যেন এটা পূৰণ নহব এনেকুৱা যেন লাগিছে কিন্তু পূৰণ হ'ব ইয়াত কেইটা শাৰী আছে এটা দুটা তিনটা এটো হৈছে 3 by 1 আৰু এটো হৈছে এটা শাৰী তিনটা স্তম্ভ 1 by 3 আমি যেটো শর্ত দিছিলো যে শাৰী স্তম্ভৰ সংখ্যা শাৰী সংখ্যা মিলি থাকিব লাগে মিলিও আছে তেতিয়া হলে ইয়াৰ যেটো ৰিজাল্ট পাম সেই ৰিজাল্টৰ যেটো ম্যাট্ৰিক্স হ'ব সেই ম্যাট্ৰিক্সটো কি অৰ্ডাৰ হ'ব যে 3 by 3 দেখা ইমান সৰু সৰু দুটা ম্যাট্ৰিক্স কিন্তু তাৰ পূৰণ ফলটো এটা বৃহৎ ম্যাট্ৰিক্স হ'ব হয় আমি যেটো নিয়ম শিকিছো নিয়ম মতে কৰি যাম ফাৰ্স্ট ৰ ফাৰ্স্ট কলাম ফাৰ্স্টত এটা এলিমেন্ট গতিকে এটাতে আমাৰ কাম কি ফাৰ্স্ট ৰ ফাৰ্স্ট কলামতে এটা এলিমেন্ট গতিকে
আমাৰ কাম সেইখিনিতে শেষ 1 into 2 ফাৰ্ষ্ট ৰ সেকেন্ড কলাম 1 into 3 ফাৰ্ষ্ট ৰ থাৰ্ড কলাম 1 into 4 সেকেন্ড ৰ ফাৰ্ষ্ট কলাম 2 into 2 সেকেন্ড ৰ সেকেন্ড কলাম 3 into 2 3 into 3 3 into 4 2 3 4 4 6 8 6 9 12 এটা হৈছে মেট্ৰিক্স মাল্টিপ্লিকেশ্যন ইয়াত কিবা সুধিবলগীয়া থাকিলে তোমালোকে কমেন্ট কৰিবা আৰু অনুশীলনীৰ প্ৰশ্নবোৰ যিমানখিনিলৈকে পাৰা কৰিবা নেক্সট ভিডিঅ'টো পিছত আহিম